Hello everyone, welcome back to my YouTube channel. আজি এটা বিশেষ দিন সেইকাৰণে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো মোৰ স্মৃতি হৈ ৰ'ব বুলি ভাবিলোঁ। আজি আমাৰ 6th চেমিষ্টাৰ ইতিহাস বিভাগৰ ছাত্ৰী বিদায় মিটিং আছে কলেজত আৰু কলেজলৈ যাবলৈ ওলামগৈ আৰু তাকে ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া আমাৰ ইতিহাস বিভাগৰ ছাত্ৰীসকলক দুআষাৰমান ক'বলৈ কৈছে যিহেতু আৰু ময়ো লগতে দুআষাৰ কৈ দিলোঁ, কিবা ভুল হৈছে যদি মাফ কৰিব। আৰু আমাৰ বিদায়ী ছাত্ৰীসকলে ডিপাৰ্টমেণ্টৰ বাবে দুটামান উপহাৰ লৈছিলোঁ আৰু তাকে ছাৰহঁতৰ ওচৰত অৱগত কৰিলোঁ। জাগ্ৰত কৰি প্ৰকাশ কৰাটো এটা সুবিধা। এইবাৰ জানানে 2022 চনৰ UPSC যিগৰাকী সৰ্বভাৰতীয় পৰীক্ষাত প্ৰথম হৈছিল ছোৱালীগৰাকীৰ নাম হ'ল স্বাতী শৰ্মা। স্বাতী শৰ্মা কিহৰ ষ্টাৰ্টআপ জানানে? তাই গ্ৰেজুৱেশ্যন লৈছে। গ্ৰেজুৱেশ্যন লোৱাৰ পিছত তাই মাষ্টাৰ ডিগ্ৰী কৰি আছে। মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰোঁতেই UPSC টপাৰ। বুৰঞ্জী পঢ়ি প্ৰশাসনৰ সকলো অভিজ্ঞতা আৰু বিষয়টোৰ প্ৰতি নিজে এটা হেৰি কৰি আজি গতিকে এইবিলাক উদাহৰণ আমাৰ কাৰণে আৰু আচলতে আমিও যদি নিজৰ মনত ভাবোঁ আৰু নিজক যাতে আমি সবলভাৱে আগুৱাই দিব পাৰোঁ, সেইটো যদি নিজৰ মনত নিজৰ অন্তৰত তোমালোকে অনুভৱ কৰিব পাৰা তেতিয়াহ'লে নিশ্চয় জীৱনত তোমালোক আগবাঢ়ি যাব পাৰিম। গতিকে মই বেছি কথা নকওঁ, এইখিনিতে মোৰ ক'বলগীয়া আৰু তোমালোকেও জ্যেষ্ঠসকলক কনিষ্ঠসকলে সন্মান জনাবা আৰু জ্যেষ্ঠসকলেও কনিষ্ঠসকলক মৰম আশীৰ্বাদ জনাবা। গতিকে এই যিটো বস্তু আমাৰ কোঅৰ্ডিনেশ্যন থাকিলে সকলোৱে পৰস্পৰৰ প্ৰতি প্ৰতি ভাল ভাৱ বা ভাল প্ৰভাৱ আহে। আৰু মই ভাবোঁ যে বুৰঞ্জী বিভাগে আমাৰ ছোৱালীয়ে পৰস্পৰৰ প্ৰতি মৰম চেনেহ সদায় আছে, আগত কিয় আছে আৰু ভৱিষ্যতলৈও থাকিব। আৰু তোমালোকেও এই জ্যেষ্ঠ ষান্মাসিকৰ যিসকল ছাত্ৰী তোমালোকেও ভাল ধৰণে পৰীক্ষাত উত্তীৰ্ণ হৈ ভৱিষ্যত জীৱনত যাতে এগৰাকী সজ আৰু এগৰাকী আদৰ্শ নাৰী হৈ যাতে জিলিকি থাকিব পাৰা তোমালোকৰ উজ্জ্বল জীৱন কামনা কৰি মই মোৰ বক্তৃতা এইখিনিতে সামৰণি মাৰিলোঁ। বিভাগৰে অধ্যাপক দীপাংকৰ মোহন আছে, তেওঁকো ছাত্ৰীসকলৰ উদ্দেশ্যে আজি বিদায় সভাত সভাপতিত্ব কৰা শ্ৰদ্ধাৰ বিভাগীয় মুৰব্বী শৰৎ হাজৰিকা ছাৰ, অনিল বৰা ছাৰ আৰু ছাত্ৰীসকল, তোমালোক আজি ষষ্ঠ ষান্মাসিকৰ ছাত্ৰীসকলে আজি যিহেতু
আনুষ্ঠানিকভাৱে বিদায় ল'বলৈ ওলাইছা। যদিও তোমালোকৰ কাৰণে এয়া আনুষ্ঠানিক বিদায় নহয়, কাৰণ তোমালোকে এতিয়া ভৱিষ্যত জীৱনত আৰু যাত্ৰা পথত আগবাঢ়িব লাগিব। গতিকে নতুন এই যাত্ৰা পথত তোমালোক সকলোৰে শুভ হওক, তোমালোকৰ জীৱন সুন্দৰভাৱে আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। অধ্যাপক মুনীন বৰা আৰু দীপাংকৰ, মোৰ মৰমৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰীসকল, চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰীসকল আৰু দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীসকল, জয়তে মই ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰীসকলক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকৰ অনাগত ভৱিষ্যতৰ বাবে মই সম্ভাষণ জনাইছোঁ। তেওঁলোক আগবাঢ়ি যাওক, উন্নতি কৰক, মই সেইটো কামনা কৰিছোঁ। মই আগতে কৈছোঁ যে এইখনত মই বিদায় সভা শিক্ষা দিব বিচৰা নাই। এইখন সভা আচলতে শুভেচ্ছা জ্ঞাপক সভা। আচলতে ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰীসকলৰ এটা যাত্ৰাৰ ঠিক অন্তপৰ্ব হৈছে আৰু এটা নতুন যাত্ৰা তেওঁলোকে আৰম্ভ কৰিব। তেওঁলোকে এটা নতুন পথ ল'ব, নতুন যাত্ৰা আৰম্ভ হ'ব। আৰু এই যাত্ৰা দীঘলীয়া যাত্ৰা আৰু জীৱনৰ আচল সংগ্ৰামপূৰ্ণ যাত্ৰা এতিয়াহে তেওঁলোকে আৰম্ভ কৰিব। তেওঁলোকে 3টা বছৰ ইয়াতে কটালে আৰু আমাৰ 3 বছৰ 4 বছৰ বয়সৰ পৰাই যি যাত্ৰা আৰম্ভ হয়, সেই যাত্ৰাৰ এটা পিক টাইমত আমি উপনীত হওঁ কলেজ লাইফত, কলেজীয়া জীৱনত। আৰু আমাৰ ভৱিষ্যতৰ যিটো সোপান, যিটো ভেটি, এই ভেটিটো ৰচনা হয় এই কলেজ লাইফতে। এই কলেজ লাইফৰ 3টা বছৰত আমি বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী আহি এঠাইত লগ লাগোঁ, ভাৱৰ বিনিময় ঘটে, আমাৰ মনৰ আদান প্ৰদান ঘটে। আৰু আমি যেতিয়া উভতি যাওঁ, উভতি যোৱাৰ সময়ত আমি মেট মৰা বোজা কিছুমান কঢ়িয়াই লৈ যাওঁ। সেই মেট বোজা জ্ঞানৰ বোজা, অভিজ্ঞতাৰ বোজা। আৰু সেই অভিজ্ঞতা, সেই জ্ঞানেই আমাৰ ভৱিষ্যত জীৱন গঢ়াত সহায় কৰে। ভৱিষ্যত জীৱন, মৰমৰ ছাত্ৰীসকল, তোমালোক এদিন ইয়ালৈ আহিছিলা, এটা বাটেৰে আহিছিলা, তোমালোক যাবা, কিন্তু যিটো বাটেৰে তোমালোক আহিছিলা সেই বাটে উভতি নাযাবা, তোমালোক আগবাঢ়ি যোৱা। তোমালোকে যিটো বাটেৰে আহিছিলে সেই বাটেৰে যদি উভতি যোৱা, তেতিয়াহ'লে তোমালোকৰ জীৱন সফল নহ'ব। তোমালোক আগবাঢ়ি যোৱা এটা নতুন পথত। তোমালোকে এই যে কলেজৰ 3টা বছৰ, এই কলেজৰ 3টা বছৰত তোমালোকে জ্ঞান লাভ, অভিজ্ঞতা লাভ আৰু ভৱিষ্যত জীৱনৰ এটা ভেটি হিচাপে লৈ ভৱিষ্যত সংগ্ৰামৰ কাৰণে নিজকে প্ৰস্তুত কৰা। আচল যিটো সংগ্ৰাম এতিয়া আৰম্ভ হ'ব। বিদায় লোৱা শেষ হ'ল আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এইখন আমাৰ কলেজখন।